নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এটা নতুন ৰেচিপি বনাই দেখুৱাবলৈ লৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এয়া দেখিছেনে, মই আজি বেঙেনা আৰু দৈ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া বেঙেনা দুফাল দুফালকৈ কাটি নিমখৰ পানীত ডুবিয়াই থৈছোঁ। 5-7 মিনিটমান তিয়াই থ'ব, কাৰণ বেঙেনাত খাৰ থাকে। খাৰ থাকিলে খাবলৈ বেয়া হয়। বেঙেনা আৰু দৈ বুলি ক'লে আপোনালোকে ভাবিছে চাগে এইটো কি ৰেচিপি ওলাব। হয়, ময়ো তেনেকেই ভাবিছিলোঁ, কিন্তু আমাৰ এওঁ আৰু মই আজিকালি খাই খুব ভাল পাওঁ এইটো। সেইকাৰণে আপোনালোককো ভাবিছোঁ বনাই দেখুৱাওঁ, আৰু আপোনালোকে বনাই খাই চাবচোন কিমান টেষ্টি লাগে। ঘৰৰে বেঙেনা। তাৰপিছতে মই এইটো দুফাল দুফালকৈ কাটি থৈছোঁ, আৰু এইপিনে ছাইডত 2টা আলু, 15 ফুটামান নহৰু, এটুকুৰা আদা, 3টা পিঁয়াজ আৰু এটা বিলাহী লৈছোঁ, পিচিবৰ কাৰণে লৈছোঁ। আৰু আলুটো মই কি কৰিম, দুটানো আলু কি বইল কৰিম, সেইটো কাৰণে এইটো ভাততে দি দিম। যেতিয়া বইল হৈ যাব, পিছত মই বনাই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি এই এতিয়া কাটিলোঁ নহৰু, পিঁয়াজ যিবোৰ আছিলে নহয়, সেইবোৰ চব ইয়াত দি দিলোঁ। বিলাহীটো কাটি পেলাই সৰুকৈ, পিঁয়াজখিনি, নহৰু, আদা ইয়াত চব দি দিম। তাৰপিছতে অলপমান ইয়াত জিৰা দি দিম, ইমানকণমান জিৰা দি দিম। তাৰপিছতে গোটা ধনিয়া অলপমান গোন্ধৰ কাৰণে দি দিম। তাৰপিছতে এইখিনি এতিয়া গোটেইখিনি আমি পেষ্ট বনাই পেলাম। অকণমান পানী দি পেলাই এইখিনি এতিয়া পিচিম। এয়া দেখিলে নহয়, ধুনীয়াকৈ গুড়ি হৈ গ'ল। এইখিনি আমি মছলা হিচাপে ব্যৱহাৰ কৰিম। এতিয়া বেঙেনাখিনি অকণমান লুটিয়াই দিম পিচটো সিজিবলৈ। আকৌ ঢাকি দিম। কাঢ়ি ল'ম। গোটা মছলা লৈছোঁ, এটা শুকান জলকীয়া, এটা তেজপাত, কেইটামান সৰিয়হৰ গুটি, কেইটামান ধনিয়া গুটি, অলপমান জিৰা, 3টা লং, এটা ইলাচি, এটা ডাঙৰ ইলাচি, অকণমান দালচেনি, আৰু এয়া ষ্টাৰ চিড বুলি কয়, এটা ফুলজাতীয় মছলা আহে সেইটো। এইখিনি আমি এতিয়া তেলত দি দিম, সেই একেখিনি তেলতে দি দিম। মছলাখিনি অলপমান ভাজিম। ভাজি পেলাই এইখিনি যিখিনি আমি মছলা বাটি থৈছিলোঁ মিক্সিত, সেইখিনি দি দিম। তাৰপিছত এইখিনি অলপমান মছলাখিনি আমি ভাজিম। ইয়াত অকণমান আমি চয়া চচ দি দিম, ডাঙৰ চামুচখনে এচামুচ। অলপমান হালধি দিম। নিমখ পিছত দিম। অকণমান ঢাকি থৈ দিম এতিয়া মছলাখিনি, নহবা এই উফৰি যায় যে চিটিকনিবোৰ, সেইকাৰণে অকণমান ঢাকি দিম। এতিয়া আধা বাতি দৈ ল'ম, দৈখিনি ইয়াত দি দিম, আৰু লৰালৰিকৈ এনেকৈ লৰাই থাকিম, নহবা দৈটো ফাটি যায়। অলপমান কমাই পেলাই গেছটো আমি লৰাই থাকিম। দেখিছেনে, এতিয়া দৈটো মিলি গ'ল ধুনীয়াকৈ। মছলাখিনি যিমানে ভাজিব, সিমানে তৰকাৰী সদায় টেষ্টটো বেছিকৈ ওলায়। মই যে ভাতত দিয়া আলুখিনি আছিলে, সেইখিনি অলপমান ধুনীয়াকৈ চাইজত কাটি ল'ম। তাৰপিছত ইয়াত আমি এইখিনি আলুখিনি দি দিম। আলুখিনি দি দিলোঁ, দি পেলাই অকণমান লৰাই পেলাই নিমখ দিয়া নাছিলোঁ নহয়, এতিয়া নিমখ দি দিম। আৰু আপোনালোকে পাৰিলে নিমখটো চিচাৰৰ বৈয়ামত থ'ব। নিমখ বোলে চিচাৰৰ বৈয়ামত থ'ব লাগে। আগৰ আমাৰ বৌতিহঁতে, আইতাহঁতে এনেকৈ থয়, আপোনালোকৰ মনত আছেনে? তাৰপিছত গৰম পানী কৰি ল'ব, আৰু গৰম পানী, এয়া মই গৰম পানী দি দিছোঁ। আৰু দুকণমান পাৰিলে এনেকৈ ভাঙি দিব আলু, তেতিয়া অকণমান ডাঠ হ'ব তৰকাৰীটো। ইয়াত যিখিনি আমি বেঙেনা ফ্ৰাই কৰি থৈছিলোঁ যে, সেই বেঙেনাখিনি আমি ইয়াত দি দিম।
এতিয়া এইখিনি আকৌ আমি সিম কৰি পেলাই অকমান লাগে 3 মিনিট মান একে ঢাকি থৈ দিম। এতিয়া আমি মেথি লৈ পেলাই ইয়াত অলপমান দৈ বেঙেনাৰ তৰকাৰী ভাল হৈছে নে? আপোনালোকে নিশ্চয় এইটো ৰেচিপি ট্ৰাই কৰি চাব।